নমস্কাৰ বন্ধুসকল আপোনালোকৰ সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈ আছে যে বৰ্তমান সময়ত অখিল গগৈৰ অৱস্থা কেনেকুৱা যিহেতু বৰ্তমান সময়ত অখিল গগৈ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে আৰু বিভিন্ন সংবাদ মাধ্যমৰ মতে বৰ্তমান গুৱাহাটীত কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে বৰ্তমান অখিল গগৈ অসুস্থ অৱস্থাত আছে গতিকে এইটো খবৰৰ বিষয়ে মই এই ভিডিঅ'ত আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব নমস্কাৰ বন্ধুসকল কৰোনাত আক্ৰান্ত হৈছে নেকি অখিল গগৈ গুৱাহাটীত কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈ কৰোনাত আক্ৰান্ত নেকি বিগত কিছুদিন ধৰি অসুস্থ হৈ আছে অখিল গগৈ কৃষক নেতাগৰাকীৰ দেহত কৰোনা ভাইৰাছৰ সকলোবোৰ লক্ষণ দেখা গৈছে কিন্তু জেল কৰ্তৃপক্ষক কোনো চিকিৎসা ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছিল অভিবক্তাৰ আবেদনৰ ভিত্তিত এনআইৰ বিশেষ আদালতে শুনানি গ্ৰহণ কৰি অখিল গগৈৰ লগতে সতীৰ্থ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ কৰোনা পৰীক্ষাৰ লগতে চিকিৎসাৰ নিৰ্দেশ দিছিল কিন্তু অখিল গগৈৰ পৰীক্ষাৰ ফলাফল কি আহিল দুই সতীৰ্থৰ কৰোনা পজিটিভ ধৰা পৰাৰ পিছত এতিয়া স্বাভাৱিকতে এই প্ৰশ্ন উদয় হৈছে সকলোৰে মনত অখিল গগৈৰ ফলাফল অৱশ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই উল্লেখযোগ্য যে গুৱাহাটীৰ কাৰাগাৰত আন্দোলনৰ পিছৰ পৰা প্ৰায় 200 দিনৰো অধিক দিন কাৰাদণ্ড হৈ আছে অখিল গগৈৰ লগতে কেইবাজনো সতীৰ্থসকল এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হয় যে বৰ্তমান সময়ত অখিল গগৈৰ অৱস্থা কেনেকুৱা চূড়ান্ত পৰীক্ষাৰ বাবে অখিলৰ চাপ দিল্লীৰ পৰীক্ষাগাৰলৈ বৰ্তমান সময়ত প্ৰেৰণ কৰা হৈছে কাৰাগাৰত অখিল গগৈ কৰোনা আক্ৰান্ত হৈছে বুলি সন্দেহ কৰা হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে অখিল গগৈৰ শৰীৰত কৰোনাৰ সকলোবোৰ লক্ষণে বৰ্তমান সময়ত দেখা দিছে সহবন্দী ধৈৰ্য কোঁৱৰ বিতু সোণোৱাল ইতিমধ্যে পজিটিভ ওলাইছে দিল্লীৰ পৰা অখিল গগৈৰ ৰিপৰ্ট আজি সন্ধিয়ালৈ অহাৰ সম্ভাৱনা আছে আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগো প্ৰায় নিশ্চিত হৈ আছে যে অখিল গগৈ আক্ৰান্ত হৈছে বুলি গতিকে বন্ধুসকল আপোনালোকক ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিব ধন্যবাদ জয় আই অসম